এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। এইটো ভিডিঅ' কাৰোবাৰ কাৰণে স্পেচিয়েল হয়, কিয়নো মোৰ সৰু বাৰ মানে লাষ্ট মোৰ দেউতাৰ ফেমিলিৰ পৰা তাইৰ বিয়া আছে। ত' তাইৰ বিয়া, সেইটো কাৰণে এইটো ব্লগ তাইৰ কাৰণে স্পেচিয়েল হয় আচলতে। ত' ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বিয়া আছে কাইলৈ, আজি আছে জোৰোণ। ত' আজি আপাহঁতৰ ঘৰলৈ যাম। তাইৰ ঘৰ বিহু ঘৰত, নামটো আছে নেহা। আৰু মোৰ এই ভিডিঅ'ৰ ফালৰ পৰা দেৱজিৎ ভিন্দু আৰু নেহা বাক উইচ ইউ আ ভেৰি হেপী মেৰিড লাইফ, যুগ যুগ জিঅ'। ত' ষ্টাৰ্ট কৰোঁ বোলো আজি ভিডিঅ'টো। সম্পূৰ্ণভাৱে চাই থাকিব শেষলৈ ভিডিঅ'টো, আৰু তাইক আশীৰ্বাদ দিব যাতে আগলৈ দিনবোৰ সুখৰ হওক। এতিয়া বোলো ষ্টাৰ্ট কৰোঁ। আহি পাই গ'লোঁ সেই বিয়া ঘৰ, আৰু ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ জোৰোণৰ পৰা। এয়া আহিছে দেৱজিৎ ভিন্দুৰ ঘৰৰ পৰা জোৰোণ দিবলৈ, আৰু এয়া হৈছে দেৱজিৎ ভিন্দুৰ মাক, অৰ্থাৎ নেহা বাৰ চাচু মাক। তো এয়া কিছু নিয়ম কৰিছে দৰা ঘৰে আৰু কইনা ঘৰে, কিছু নিয়ম থাকে চবৰে। জেগা লৈ লৈ চবৰে নিয়মবোৰ বেলেগ বেলেগ। আমাৰনো কেনেকুৱা নিয়মনো অকণমান চাই আপোনালোকে জানক। এতিয়া কিছুমান জোৰোণৰ নিয়ম চলি আছে, আৰু আচলতে চবৰে ঠাই লৈ লৈ নিয়মবোৰ অলপ বেলেগ বেলেগ হয়। আমাৰ ইয়াত কেনেকুৱা নিয়মনো আপোনালোকে সকলোৱে চালে গম পাব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া অলৰেডি সেন্দুৰ দিলে, যিহেতু এতিয়া এখন ঘৰৰ তাই বোৱাৰী, অৰ্থাৎ মানে জীয়ৰী জীৱনটোৰ পৰা এতিয়া তাই হ'লগৈ বোৱাৰী। আচলতে কিমান কষ্ট নহয় জানো, এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গৈ পেলাই খুব কম সময়ত এডজাষ্ট কৰাটো আৰু এখন ঘৰ আপোন কৰাটো। আৰু আচলতে সেয়াই এগৰাকী মহিলাৰ পাৱাৰ, শক্তি। আচলতে খুব কম সময়তে এডজাষ্ট কৰি লোৱা এখন ঘৰ আন এখন ঘৰলৈ গৈ পেলাই। আৰু এয়া মিঠাই খাই আছে, এয়া হৈছে তেওঁৰ শাহুৱেক, আৰু খুব ধুনীয়াকৈ নিয়মবোৰ চলি আছে। শেষলৈ চাই গৈ থাকক, আৰু তাইক যাতে আশীৰ্বাদ দিব সকলোৱে, যাতে তাই যুগ্মত জীৱন সুখৰে ভৰি পৰক। দেখিলে অলৰেডি ৰাতিপুৱা জোৰোণ আহি দি গ'লহি, এতিয়া হৈছে ৰাতি, আৰু এয়া বিয়া ঘৰৰ ৰাতিৰ পৰিৱেশ। আৰু ভিতৰলৈ যাওঁ ব'লকচোন, আৰু চাওঁ কোন কোননো আছে। আৰু খুব ধুনীয়াকৈ দিনটো পাৰ হৈ গ'ল, আৰু কালিও দিনটো যাতে ভালে ভালে পাৰ হওক। আৰু এয়া কইনা থোৱা, মানে কইনা বহোৱা জেগাটো বহুত ধুনীয়া লাগিছে নহয় জানো। আৰু সেনেকৈ আৰু মানুহ আছে, ইটো সিটোকৈ আহি আছে, নিজৰ নিজৰ কামত ব্যস্ত। আৰু এয়া মই ভিডিঅ' কৰি আছোঁ। কেনেকুৱা হৈছে ভিডিঅ'টো আৰু পেণ্ডেলটো নিশ্চয় জনাব। দুৰ্ভগীয়া অৱস্থাত এই বিষবোৰ নাইকিয়া হৈ ঘৰত যে আৰামত বহি থাকি নাচি বাগি গোটেই জীৱন কটাব লাগে, আৰু সুখে শান্তিৰে। অ' হৰি অ' ৰাম, তেওঁ সকলো মনৰ কামনা পূৰ্ণ হ'ব লাগে। হৰি আৰু এই যে আমাৰ হেণ্ডচাম দৰাই এণ্টাৰ কৰিলে ৰভা মাজলৈ, আৰু আমাৰ ডাঙৰ ভিন্দুৱে সৰু ভিন্দুক অৰ্থাৎ দৰাক দাঙিছে। কিন্তু আমাৰ বেড লাক যে আমি জোতা লুকুৱাব নোৱাৰিলোঁ। এয়া আমাৰ হেণ্ডচাম দৰা, আৰু লগত হেণ্ডচাম বন্ধু হৈ বহি আছে, আৰু অপেক্ষা মাথো আমাৰ কইনালৈ। আমাৰ হেণ্ডচাম দৰাজনটো ধুনীয়াই, লগতে চাওকচোন সখীয়েকজনো কিন্তু কম ধুনীয়া নহয় দেই। ধেমালি কৰিছোঁ, ধেমালিটো থাকেই দিয়কচোন। আৰু এয়া ৰভাতলিত আমাৰ আহি গ'ল কইনা, আৰু আমাৰ আহকচোন কিছু নিয়ম আৰু ধেমালি কেনেকৈনো কৰিলোঁ বিয়াখনত অকণমান চাই লওক ভিডিঅ'ত। আৰু কিছু নীতি নিয়মৰ মাজত আমাৰ ফটো ছেকশ্যন চলি আছে। ফটোটো মেইন নহয় জানো। আৰু এয়া যে নীলা কাপোৰযোৰ পিন্ধি আছে, এয়া হৈছে কইনা সখীয়েক প্ৰাৰ্থনা বা। আৰু প্ৰাৰ্থনা বাও যাতে বিয়াখন সোনকালে খাব পাম বুলি ভিডিঅ' যোগেদি আশা কৰিলোঁ।
Chào cậu, nêu cậu, ngóng chào cậu, nêu cậu, bắn lại. Đấy là có này. Dipin, Kuncin, Wakut, Aon, John, তুমি দিয়া তামুক এতিয়া নিয়মবোৰ খতম হৈছে আৰু যিমান পাৰোঁ ভিডিঅ'ত মই চেষ্টা কৰিলোঁ দেখাবলৈ। আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ এয়া হাঁহি চাওকচোন কইনাৰ এতিয়া শইকীয়াৰ পৰা মিছ ফুকন হ'লগৈ।